বনগাঁও VCDCত খেল মহাৰণৰ শুভাৰম্ভ অসম চৰকাৰে আয়োজন কৰা খেল মহাৰণ ওদালগুৰি জিলাৰ বনগাঁও VCDCৰ আজি প্ৰথম পৰ্যায়ৰ ল'ৰা ছোৱালী উভয়ৰে মাজত এথলেটিক্স প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। ভেৰগাঁও মহকুমাৰ মহকুমাধিপতি পল্লৱী কছাৰীয়ে শুভ উদ্বোধন কৰা খেল মহাৰণ সুচাৰুৰূপে পৰিচালনা কৰিবলৈ উদ্যোক্তাক অনুৰোধ জনায়। বনগাঁও VCDC অন্তৰ্গত গাঁওসমূহত খেলৰ সুন্দৰ বাতাবৰণৰ লগতে যাতে সুস্থ সবল সমাজ নিৰ্মাণ গঢ় লৈ উঠে তাৰো কামনা কৰে। বনগাঁও VCDCৰ অধ্যক্ষ শিৱপ্ৰসাদ বৰাই আজি পুৱা 10 বজাৰ পৰা 19 বছৰ তলৰ বয়সৰ ল'ৰা ছোৱালী আৰু 19 বছৰ ঊৰ্ধ্বৰ পুৰুষ মহিলাৰ 100 মিটাৰ 200 মিটাৰ 400 মিটাৰ আৰু 800 মিটাৰ দৌৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। খেলসমূহ পৰিচালনা কৰে জিলা খেল বিভাগৰ বিষয়াসকলে। আনহাতে খেলখনত হৰিশিঙা ৰাজচক্ৰৰ কৰ্মচাৰী গাঁওবুঢ়া বিভিন্ন বিশ্ববিদ্যালয়সমূহৰ শিক্ষাগুৰু মণ্ডলী ছাত্ৰ ছাত্ৰী আৰু বনগাঁও VCDCৰ কৰ্মকৰ্তাসকল উপস্থিত থাকে। টংলাৰ পৰা চিন্ময় ডেকাৰ প্ৰতিবেদন টুডে নিউজ। আমাৰ আজিৰ যিটো কাৰ্যসূচী চলি আছে এইটো কাৰ্যসূচী হৈছে আমাৰ খেল মহাৰণ অসম। আমি আমাৰ বনগাঁও VCDCৰ আজিৰ প্ৰথম দিন আৰু এই প্ৰথম দিনটোত আমি আমাৰ বিশেষকৈ এথলেটিক্স যিখিনি দৌৰ এই দৌৰখিনি খেল আমি আৰম্ভ কৰিছোঁ আৰু এই খেলখন আমাৰ ভেৰগাঁও চিভিল এছডিৰ বাইদেউ পল্লৱী কছাৰী বাইদেৱে আমাৰ উদ্বোধন কৰি ইতিমধ্যে তেওঁ অলপ সময় থাকি আমাৰ ইয়াৰ আদৰি গ'ল আৰু আমাৰ বৰ্তমান খেলখিনি চলি আছে। আমাৰ আজিৰ প্ৰথম যিটো এথলেটিক্সৰ 100 মিটাৰ দৌৰ আৰু তাতে আমাৰ যথেষ্ট সংখ্যক ল'ৰা ছোৱালী আমাৰ বিশেষকৈ আমাৰ ডেকুৱা হাইস্কুল আৰু আমাৰ চৈবাৰী বিদ্যাপীঠ হাইস্কুল তেওঁলোকেও আমাৰ ল'ৰা ছোৱালীখিনি পঠাইছিলে আৰু আমাৰ 19 ঊৰ্ধ্বৰ যিখিনি ল'ৰা ছোৱালী তেখেতসকলেও ইয়াতে অংশগ্ৰহণ কৰিছে। আমাৰ যথেষ্ট আমি ভাল বুলি আমি অনুভৱ কৰিছোঁ কাৰণ যথেষ্ট সংখ্যক আমাৰ দুখন হাইস্কুলৰ ল'ৰা ছোৱালীয়ে আমাক তেখেতসকলে আহি ইয়াতে অংশগ্ৰহণ কৰিছে। গতিকে আমি আগন্তুক আমাৰ আৰু কাৰ্যসূচী আছে আমাৰ ফুটবল ভলীবল কাবাডী এইখিনি আমাৰ জিলা পৰ্যায়ৰ যিখিনি আমাৰ স্পৰ্টছৰ অফিচিয়েল আছে তেওঁলোকে আমাক জনাব মানে কি আমাৰ কোন তাৰিখত কোনটো কি হ'ব। খেল বিভাগৰ টেকনিকেল অফিচাৰ খেল বিভাগৰ টেকনিকেল অফিচাৰ আমাৰ ভূপেন ৰাভা তেখেত আমাৰ ডিষ্ট্ৰিক্ট ডাইৰেক্টৰ হয়। তেখেতে আমাক দিহা পৰামৰ্শ দি আছে আৰু আমাৰ যোৱাকালি আমাৰ দিলীপ বৰ্মনো আহি ইয়াতে আমাক দিহা পৰামৰ্শ দি গৈছে। বৰ্তমান আজি উপস্থিত নাই যদিও আমাৰ এজেঞ্চিৰ ফালৰ পৰা আমাৰ মণ্ডল মুক্তা ৰয় তেখেতে আমাৰ বৰ্তমান আছে আৰু আমাৰ নডেল অফিচাৰ হিচাপে আমাৰ মুক্তাং ব্ৰহ্ম তেখেতো আমাৰ ইয়াৰ লগত উপস্থিত আছে। গতিকে আমাৰ বৰ্তমান আমি ৰচিম সমন্বয় সাকো আমি সবে মিলি জুৰি একেলগে থাকো। খেল মহাৰণ আজি